নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এটা ব্লগ বনাবলৈ গৈ আছোঁ ওচৰতে, আমাৰ ৰুমৰ ওচৰতে, ইয়াতে বেংগলোৰৰ। ব্লগটো বনাম বুলি কালিয়ে প্লান কৰিছিলোঁ, কিন্তু কি হ'ব, বৰষুণ, ৰাতিটো বৰষুণ হ'ল আৰু ৰাতিপুৱা বৰষুণে হৈ থাকিলে। কিন্তু এনেকুৱা এটা দিন আকৌ এদিন নাপাওঁ বুলি ব্লগটো বনাবলৈ আহিলোঁ, কিয়নো আমাৰ এখেতৰ আজি উইকলিফ আছে। উইকলিফ থকাৰ কাৰণে আহিলোঁ আৰু এখেতে বহুত লাজ কৰে। মই মাস্কখন খুলি দিব কৈছোঁ, এয়া মাস্কখন খুলি নাই দিয়া, দেখিছেনে? লাজ কৰিছে, এয়া মাস্কখন খুলি দিছে, দেখিছে? আমাৰ এখেতৰ আপোনালোকে চিনি পাইছেনে জানো? বহুত লাজ কৰে। প্ৰথম দিন কেমেৰা আগত ওলাইছে যে, সেইকাৰণে পৰা বেছিকৈ লাজ কৰিছে। লাহে লাহে ঠিক হৈ যাব। এনেকৈ লাজ ভয় কাটি কৰি পিনি ভিডিঅ' আগত ওলাবলৈ আহিলে আমাৰ এখেত আজি বহুত দিনৰ মূৰত প্ৰথমটো ব্লগত ওলাবলৈ আহিছে। আৰু ময়ো ব্লগ বনোৱা ষ্টাৰ্টিং আজি 2 নম্বৰটো ব্লগ আমাৰ। আপোনালোকে ছাপোৰ্ট কৰিব, আমাক ছাবস্ক্ৰাইব কৰি দিব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব। আমি নতুন নতুন ঠাইবিলাক দেখাবলৈ চেষ্টা কৰিম বেংগালোৰৰ পৰা। ইয়াত মানুহবিলাকে ৰাতিপুৱা মৰ্ণিং ৱাকিং কৰি আছে আৰু আমাৰ এখেতেও লাগি গ'ল মৰ্ণিং ৱাক কৰিবলৈ মানুহবিলাকৰ লগতে। লাজ কৰিছে যদিও যেনে তেনে আৰু লাজে ভয়ে কেমেৰা আগত ওলাবলৈ চেষ্টা কৰিছে। প্ৰথমটো ব্লগ। লাহে লাহে আহি আমি এটা সুন্দৰ পৰিৱেশৰ মাজত উপস্থিত হৈছোঁহি। চাওকচোন কি সুন্দৰ পৰিৱেশ, আপোনালোকে এবাৰ উপভোগ কৰক আৰু আমিও উপভোগ কৰোঁ। আৰু এফালে এপাক চাওক কিমান সুন্দৰকৈ খেতি কৰি থৈছে। ইয়াত বহুত ধৰণৰ শাক পাচলি খেতি কৰি থোৱা আছে। আৰু এইফালে চাওক দুপিনে দুটা মন্দিৰ, কি ধুনীয়া পৰিৱেশ। পথাৰৰ মাজতে আছে এনেদৰে 2টা মন্দিৰ। এয়া দেখিছে কলমৌ শাক আৰু এইফালে আছে খুতৰা শাক। কিমান দূৰলৈকে আছে চাওক। আৰু সেইফালে দূৰৈত মানুহবিলাকে খুতৰা বুটলি আছে। আমাৰ কেমেৰাত ভালকে উঠা নাই। আৰু এই ফুলখিনি ইমান ধুনীয়া লাগিছে, নামটো কি জানো, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন। আৰু ইয়াৰ কাষতে আছে পুৰৈ শাক। বৰষুণত তিতি চাওকচোন কিমান ধুনীয়া হৈ আছে।
এতিয়া আমি আহি পালোহি গোলাপ ফুলৰ এখন ধুনীয়া বাগিচা। গোলাপ ফুলৰ এখন বাগিচাই নহয়, ইয়াত বহুতো গোলাপ ফুলৰ বাগিচা আছে। আৰু ইয়াত কাষৰতে আছে এটি পুখুৰীতে আছে পদুম ফুলবিলাক কি সুন্দৰকৈ ফুলিছে। আৰু চাওক কেনেদৰে পানী মেজাৰমেণ্টটো ৰাখি থৈছে ইয়াত। আৰু এইবিলাক কাষতে আছে বহুতো গোলাপ ফুলৰ বাগিচা। আৰু আমাৰ এখেতে ৰ'ব নোৱাৰি পিনি গোলাপ ফুলবিলাক কেনেকৈ চুই আছে চাওকচোন। আৰু ইয়াতে গোলাপ ফুলৰ মাজে মাজে পালেং শাকবিলাক কেনেকৈ সিঁচি থৈছে চাওকচোন, ধুনীয়া হৈ ঠন ধৰি উঠি আহিছে। আৰু এইখিনিতে আছে অলপ পালেং শাক, আৰু ছাইডতে কি চব্জি আছে আমি নাজানো নামবিলাক। আৰু আমাৰ এখেতে অকল ফুলবিলাক চাবহে পাৰিছে। ৰাতিপুৱা শুই উঠি অহা যে চকুকেইটা ভালকৈ মেলে খোৱা নাই, মুখখন ফুলি আছে। চাওকচোন কিমান ধুনীয়া লাগিছে। আৰু এইজোপা কি ফুল হয় জানো, নামটো ক'বচোন আপোনালোকে যদি জানে। আজি ৰাতিপুৱাটো আমি এনেদৰে পাৰ কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।